নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ চেনেল বনিতা দেৱীলৈ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছো ভিডিঅ'টো একচুয়ালি বহুত ইন্টাৰেষ্টিং মানে মই বহুত এক্সাইটেড হয় এই ভিডিঅ'টো লৈ পিনে কাৰণ কেলে মানে মই যিমান ইউটিউবাৰ দেখিছো সবে নিজৰ নতুনকৈ বিয়া হোৱাবিলাকে একচুয়ালি স্পেচিয়েলি মানে তেওঁলোকে নিজৰ বিয়াৰ এলবামটো আপলোড কৰিছে কাৰণে মোৰ বহুত মন গৈছে মোৰ বিয়াৰ এলবামটো আপোনালোকক দেখুৱাবলৈ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰোঁ আৰু আপোনালোককো আমাৰ বিয়াৰ এলবামটো দেখুৱাওঁ কেনেকুৱা আছিলোঁ এতিয়া কিমান শকত হৈ গ'লোঁ তেতিয়া কেনেকুৱা আছিলোঁ হয় নাই চাবলৈ একচুৱেলি মই সেইদিনাখন ঘৰ যাওঁতে এলবামটো লৈ আহিছিলোঁ আপোনালোকক দেখুৱাম বুলি কিন্তু সময় সুবিধাহে মিলা নাছিলে আজি একদম সময় উলিয়াইছোঁ আৰু নাই আজি মই ভিডিঅ' শ্বুট কৰিমেই চ' আৰু এলবামটো এইটো একচুৱেলি কইনাঘৰীয়া এলবাম হয় চ' তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ এলবামটো দেখিবলৈ এনেকুৱা এইটো বক্স চ' এনেকৈতো চাই ভাল নাপাব চ' বেক কেমেৰা কৰি ধুনীয়াকৈ মই দেখুৱাই দিম আপোনালোকে কেনেকুৱা পাই জনাব ভিডিঅ'টো আৰু 3 বছৰ হ'ল বিয়া হোৱা তথাপিতো 3 বছৰহে হৈছে হয় নাই গোটেই জীৱনটো আছে আশীৰ্বাদ কৰিব আমাৰ দুটাকে যাতে আমাৰ আগন্তুক দিনবিলাক বহুত ভাল হয় আৰু যাতে আমি ভালদৰে দিনবিলাক পাৰ কৰি নিজৰ সংসাৰখন চলাই নিব পাৰোঁ হয়নে নহয় চ' বিয়াৰ এলবামটো ব'লক আপোনালোকক দেখুৱাম মোৰ মানে একদম সঁচা কথা কৈছোঁ লোকে দিয়া দেখি মোৰ বহুত এক্সাইটেড মোক বহুত দিবলৈ মন গৈ আছিলে মই দিমেই বহুত দিনৰ পৰা একচুৱেলি ভাবি আছিলোঁ কিন্তু আজি ফাইনেলি ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ ভাল লাগিব ভিডিঅ'টো চাই আৰু এতিয়া এইটো মই এলবামটো খুলিছোঁ ঠেন আৰু এয়া দৰা কইনা বলক ভালকৈ কেমেৰা কৰি আপোনালোকক দেখুৱাওঁ চাব ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ দিব থেংক ইউ এতিয়া বলক ভিডিঅ'টো আমি মানে এলবামটো খুলোঁ আৰু আপোনালোকক দেখুৱাওঁ লেটছ গেট ষ্টাৰ্টেড এইটো এলবামটোৰ ফ্ৰণ্ট ছাইডটো ইয়াতে আছে আমাৰ ৱেডিং ডেটটো 5/10/2015 ভিজিট উইথ বন্দিতা আৰু এইটো বেক ছাইডটো দৰা কইনা এইটো মেলিছোঁ আৰু এইখন চাৰ্টিফিকেট অফ কোৱালিটি আজিকালি চবৰ লগতে থাকে এইখন আৰু এয়া মই জোৰোণৰ আগত এনেকৈ চিম্পলকৈ ওলাইছিলোঁ হালধীয়া পাটৰ কাপোৰ এযোৰ পিন্ধিছিলোঁ আৰু মেকআপ বৈদ্যশ্ৰী দাই কৰিছিলে বৈদ্যশ্ৰী গগৈ দাদাই গম পাইছে যিসকলে আগৰ ব্লগ চাইছিলে নিজৰ আটাইতকৈ ডাঙৰ দিন হয়নে নহয় ঠিকছে ফটো মাৰিছিলোঁ তাৰে কেইখনমানহে এলবামটোত আছে বাৰু এয়া মোৰ দেউতা এয়া জোৰোণ অহাৰ আগত দেউতাক সেৱা কৰিছিলোঁ এয়া মামাৰ ছোৱালী দুজনী এজনী সৰু মামাৰ এজনী ডাঙৰ মামাৰ আৰু এইফালে এয়া জেঠাই ছোৱালী ভণ্টি মামাৰ ল'ৰা মোৰ সৰু ভাইটি আৰু এয়া মোৰ ডাঙৰ ভাইটি আৰু এয়া মোৰ সৰু ভাইটি এয়া সৰু মামা আটাইতকৈ সৰু মামা আৰু মা জোৰোণক আদৰিবলৈ এয়া ৰৈ আছে মা মামী জেঠাই পেহী আইতা বৰমা খুৰী এয়া বৰমা জেঠাই পেহী চব আৰু ৰৈ আছে এয়া শাহু মা আৰু মই জোৰোণৰ আগত উৰণিৰ তলত বহুত নাৰ্ভাছ হৈছিলোঁ এইকণ সময়ত গমেই নাপাওঁ কোনে মোক কি পিন্ধাইছে কি হৈছে মই একো গম নাপাওঁ মই মানে তামাম নাৰ্ভাছ মানে এইকণ সময়ত হাঁহিব লাগে বুলিও পাহৰি থাকিলোঁ মানে পিছতহে ফটোখিনি চাইছোঁ হাঁহিব যে লাগিছিলে মই অকণমান পিছতহে মানে সেইটো ৰিয়েলাইজ কৰিছোঁ শহুৰ দেউতা এয়া মোৰ জেঠু মামা ডাঙৰ ভাইটি সৰু ভাইটি দেউতা ভাইটিহঁতৰ লগত মা ভাইটিহঁতৰ লগত এয়া মা জেঠু আৰু মামা এয়া মই পাপাক সেৱা কৰোঁতে
মাক সেৱা কৰোঁতে মায়ে মোক খাৰু দিছিলে আৰু এয়া ভণ্টিক গিফ্ট দিওঁতে এইজনী আমাৰ পৰি দেই টিকলি হৈ আছিলে তেতিয়া। এয়া মই, এয়া আমাৰ এওঁলোকৰ পৰিয়ালৰ বৰমাহঁত আছিলে সিফালে। এয়া মা, বৰমা আছিলে, জেঠাই আছিলে। আৰু জোৰোণৰ সেইখিনিতে সমাপ্ত। এইখিনি পিছদিনাখন বিয়াৰ ফটো। দুদিনীয়া আছিলে বিয়া, আৰু বিয়াৰ ফাৰ্ষ্ট ফটোখন এইটো মোৰ জেঠাইৰ ল'ৰা, এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড কাংকানা। হয়তো তাইক আপোনালোকে চিনি পাব পাৰে, এখন চিৰিয়েল কৰিছিলে তাই, আৰু বহুতকেইটা মিউজিক ভিডিঅ'টো আছে। আৰু তাৰে সোঁফালে আছে জেঠাই আৰু মোৰ দুইজনী মামী। আৰু এইখিনি হ'ল মোৰ ইউনিভাৰ্চিটি ফ্ৰেণ্ডছ। তাহাঁতক এতিয়াও থেংক ইউ কৈছোঁ অহাৰ বাবে, ইমান কষ্ট কৰি তেজপুৰৰ পৰা, ধেমাজি ঢকুৱাখানাৰ পৰা। তো আকৌ বহুত বহুত থেংক ইউ তহঁতি অহাৰ কাৰণে সেইদিনাখন। আৰু এয়া মই অকণমান পজ দি ফটো মাৰিছিলোঁ দেই। আৰু এইখিনি আমিকেইটা কাজিনছকেইটা, এয়া মোৰ পেহীৰ ল'ৰা দাদা। আৰু এইখিনি হ'ল মোৰ লগৰ, এহেঁতি মোৰ মেজৰমেটছখিনি, মোৰ একদম খাছ। আৰু এই দুজনী হ'ল মোৰ স্কুলৰ জুনিয়ৰ। আৰু এইকেইটা মোৰ একদম বহুত ভাল লগৰ, হেমন্ত, বেদান্ত আৰু পাৰ্থ। ইহঁতকেইটা মানে কইনাৰ লগত আমি বহিমেই আৰু মানে সিহঁতি মোৰ লগত কমেও আধা ঘণ্টা ওপৰ সিহঁতি মোৰ লগত বহি আছিলে। মানে কইনাৰ লগত অকল ছোৱালীয়ে বহিব নোৱাৰে বোলে, আমি বহিম বোলে, আমি বহি আছে তাৰপিছতে। তাৰপৰা এয়া চাই যাওক আমাৰ ওচৰৰ বৌ। আৰু এইখিনি হ'ল মোৰ স্কুল ফ্ৰেণ্ডছখিনি, একদম অংকুৰ শ্ৰেণীৰ পৰা একেলগতে পঢ়া। জয়ন্ত বৰ্তমান এছিষ্টেণ্ট প্ৰফেচৰ জব পাইছে ৰিচেণ্টলি। আৰু এইখিনি হ'ল, এয়া হ'ল মোৰ কলেজৰ ছাৰ ডিপাৰ্টমেণ্টৰ, ৰূপম ছাৰ আৰু বৌৰী ছাৰ। আৰু মা, এইকেইটা আমাৰ ঘৰৰ গোটেই কেইটা, 5টা, ভাইটি 2টা, মা, মই, দেউতা। আৰু এয়া মোৰ মামা। এয়া পানী তুলিবলৈ যাওঁতে ওচৰৰে বৰমা এগৰাকী, মা আৰু ভিনদেউ। এয়া পানী তুলিব যাওঁতে। আৰু এইকেইটা ভাইটিৰ লগৰ। এয়া গা ধুৱাওঁতে। কেমেৰাটো মানে কেমেৰা যোনে ফটো মাৰিছিলে ইমান ধুনীয়া হৈছিলে, প্লাছ এলবামটোৰ যোনটো চিৰিয়েলাইজেশ্যনটো ইমান ধুনীয়াকৈ কৰিছিলে নহয়। মানে গোটেই বিয়াখন আপুনি ধুনীয়াকৈ মানে স্বতঃস্ফূৰ্তভাৱে মানে ওলাই আছে, আৰু চিৰিয়েলি ধুনীয়াকৈ মানে এৰেঞ্জ কৰিছে তেওঁলোকে। তাৰপাছতে এয়া দৰা আহিলে, আৰু দৰাক দেউতাই আদৰিছে। নিয়ম থাকে কিবা কিবি, সেইখিনি মায়ে কৰিছে আৰু আনি হোমৰ গুৰিত বহুৱালে। এয়া হোমৰ গুৰিত দেউতাই মানে নন ষ্টপ আৰু কান্দিয়ে থাকিলে বুলি ক'ব লাগিব, প্ৰথমৰ পৰা একেৰাহে। মই নিজকে কেনেকৈ যে কণ্ট্ৰল কৰিছিলোঁ মানে সেইকণ সময়ত মাত্ৰ ভগৱানে জানে। মানে দেউতাই মন্ত্ৰ মাতিব পৰা নাছিল, একদম মানে মাতটো ভগা ভগা হৈ গ'লগৈ। দেখিছে ফটোত কেনেকুৱা হৈ আছে, নন ষ্টপ কান্দিছে দেউতাই। এয়া ডাঙৰ ভাইটিয়ে আখৈ দিছিলে। এইখিনি আৰু নিয়ম কৰা বিয়াৰ ফটোখিনি, হোমৰ গুৰিত যিখিনি নিয়ম থাকে সেইখিনি। কিছু ধোঁৱা খালোঁ সেইদিনাখন। মানে মই মানে ভবাই নাছিলোঁ যে মই থাকিব পাৰিম লাষ্টলৈকে বুলি। মানে একচুৱেলি পেণ্ডেলটো তৰি দিয়াৰ পিছত ধোঁৱাখিনি ওলাই যাবলৈ বাট নাথাকে ন। চ' ধোঁৱাই মানে গোটেই খাই দিছিলে আৰু আমাক। এইখিনি আৰু নিয়মখিনি বিয়াৰ। ইমান ধুনীয়াকৈ ফটোখিনি মাৰিছিলে, তাৰ কাৰণে ড্ৰিম ফ্ৰেম ফটোগ্ৰাফিক বহুত বহুত থেংক ইউ, নীলুমণি বা আৰু প্ৰণৱ জে দত্ত। বহুত বহুত থেংক ইউ ইমান ধুনীয়াকৈ ফটোখিনি মৰাৰ কাৰণে, একদম ৰাতিপুৱাৰ পৰা পিছদিনা ৰাতিপুৱালৈকে। আপোনালোকে যদি বিচাৰে অসমৰ সকলো জেগাতে তেওঁলোকে ফটো মাৰে, তেওঁলোকৰ কণ্টেক্ট ডিটেইলছটো মই দি দিম ইন ডেছক্ৰিপশ্যন বক্সত। আৰু এই মুমেণ্টটো যে প্ৰত্যেকগৰাকী ছোৱালীয়ে বিয়া হৈ অহা মানে মহিলাৰ কাৰণে বহুত কঠিন হয়নে। মই মানে সেইকণ সময়ত নিজকে চম্ভালিব পৰা নাছিলোঁ আৰু।
মোকে দেখি এওঁ কান্দিছিলে এওঁ বুলি নহয় চবেই কান্দিছিলে আৰু সেইকণ সময়ত থকা আৰু এয়া শেষ দৰা কইনা আৰু আমাৰ বিয়া ইয়াতে শেষ মই আগতে কৈছিলোঁ কইনা ঘৰীয়া এলবাম আছিলে চ' ইয়াতে শেষ তো এইটো আছিলে আমাৰ বিয়াৰ এলবাম যিসকলে ভাল পালে তেওঁলোক যিসকলে চালে ভিডিঅ'টো সম্পূৰ্ণকৈ তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাইডত থকা বেল আইকনটো টিপি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই